টেগ দিয়া থাকে টেগ যিখিনি দিয়া থাকে সেইখিনি 7টা টেগ দিয়াই যায় গতিকে সেইখিনি টেগৰ ভিতৰত যিখিনি মানুহে পায় সেই লিংকখিনি সেই মানুহে দেখা পায় ছাবস্ক্ৰাইব কৰক নকৰক বা লাইক কৰক নকৰক বা কিমান ভিউজ আহিছে সেইটো কথাতকৈ টেগত ইম্পৰ্টেণ্ট দিব লাগে ভিডিঅ'ত টেগ যিমানে লগায় সিমানে আপোনাৰ আগবাঢ়ি যায় আৰু আজিকালি বহুত সুবিধা AI ফালৰ পৰা মানে ৰবটিক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত টেগখিনি আপোনালোকে যিকোনো প্ৰচেছত কৰিব পাৰে যিখিনি আপোনাক লাগে যিটো বিষয় লাগে সেইটো দিলেই লগে লগে বহুত টেগ আহে সহজতে হয় মিনিমাম 7টা দিয়ে আৰু ডেছক্ৰিপশ্যনতো টেগ লগাব পাৰে আৰু মেইন যিটো টাইটেল বাৰ টাইটেল ফণ্ট তাতো টেগ লগাব পাৰে আপোনালোকে সেই টেগ লগালে তাত গৈ ভিডিঅ'বোৰ আৰু বহুত ধৰণে পোৱাব বিভিন্ন অকল মোৰে ভিডিঅ' নহয় বিভিন্ন মানুহৰ ভিডিঅ'বোৰ আহি যাব তাত ঠিক আছে থেংক ইউ